তুলুগুটি খেলা সময়বোৰ এতিয়া পুৰত হ'ল তোৰো চাগে খিলখিলে হাঁহি থৈ দিয়া যৌৱন প্ৰাপ্ত কিমান সলনি হ'ল বাৰু 10টা বছৰ আগতে এৰি হোৱা মোৰ শৈশৱৰ আপোন ঠাইখন আচলতে আপোন ঠাইখনতকৈ বেছি তোক চোৱাৰ হেঁপাহে মোৰ ৰেলেৰে তিনিদিনীয়া যাত্ৰা মোৰ নিজৰ ঘৰখনলৈ চকুৰ পলকতে 10টা বসন্তই গৰকৈ গ'ল প্ৰতিটো সময়তে তোৰ মুখখনে ভাহি থাকে মোৰ চকুত সেয়া প্ৰেম নে কি নাজানো কিন্তু মাদকতা ভৰা এক চঞ্চল আবেগৰ অনুভৱ তহঁতৰ ঘৰৰ পিছফালে থকা আহঁতৰ গছজোপা আছেনে বুঢ়া গাহিলেই যে কুমলীয়া কলপাতৰ ৰংবোৰ আজৰি সানি লয় প্ৰতিশিলা পাতে সেই গছজোপাও চাগে এতিয়া তোৰ দৰে বহু ওখ হ'ল তোক এৰি থৈ অহা সময়খিনি মোৰ বাবে বহু কষ্টকৰ আছিল তোৰ চলচলীয়া চকুকেইটাই সেইদিনা মোক বহু কথাই কৈছিল পিছে তই মোতকৈ পঢ়াত বহুত বেছি ভাল আছিলি তই যে বৃত্তি পৰীক্ষাত পাছ কৰি পোৱা পইচাৰে মই অহাৰ সময়ত এটা উইংচাং কলম উপহাৰ দিছিলি এতিয়াও জাননে সেই কলমটো মই সাঁচি ৰাখিছোঁ সযতনে আজি বাৰে বাৰে অনুভৱ হৈছে জীৱন আৰু সম্বন্ধবোৰ একে নহয় জীৱন আগুৱাই যায় কিন্তু কিছুমান সম্বন্ধ বুকুৰ কোনোবাখিনিত সদায় ওলমি ৰয় তোৰ বাৰু মনত আছেনে স্কুলীয়া দিনৰ নিভাজ সময়বোৰ মোৰ কিন্তু জল পটকৈ মনত আছে পানী খোৱা ছুটিত যে মায়ে দিয়া 20 পইচাটোৱে দুটা জ্বলা জালুকীয়া মৰ্টন কিনি তোৰ অনিচ্ছা সত্ত্বেও মই হাতত খুজি দিছিলোঁ আৰু কোনেও নেদেখাকৈ তই টপককৈ মুখত ভৰাই থৈছিলি কি যে দিন আছিল সেইবোৰ তোৰ সৰু সৰু দুহাতত বুঢ়া গাহিলেই যে ঢেকীয়াপতীয়া ফুলবোৰ জেতুকা ৰঙেৰে আঁকি লৈছিলি স্মৃতিৰ প্ৰতিশিলা পাতত সেই দৃশ্যবোৰ এতিয়াও লুকাই আছে মায়ে ফোনত কয় কেতিয়াবা তোৰ কথা আজি বোলে তই আমাৰ ঘৰলৈ আহিবি পিঠা খুন্দিবলৈ ভাবিলেই ভাল লাগে আমাৰ ঘৰত থকা গধুৰ দেখিটোও এতিয়া তোৰ দুহৰি পৰশত নাচিব পৰা হ'ল কেইবাৰ বাৰু খাতিৰ কৰাৰ পিছত মায়ে সেইদিনা হোৱাটছএপত তোৰ ফটোখন পঠাইছিল সেইদিন ধৰি যে ফটোখন কিমান বাৰ চালোঁ হিচাপেই নাই কেতিয়াবা তোৰ লগত কথা পাতিবলৈ মন যায় কিন্তু লাজ আৰু ভয় আৱৰি ধৰে যদি তই অভিমান কৰি কথাই নাপাত নাই তোক লগ পাই সকলো কম মই আহি আছোঁ তোক লগ পাবলৈ আৰু মাত্ৰ 2টা দিন এটা ৰাতি তথাপিও ভয় লাগি আছে জানো তই বাৰু মোৰ স্থানত আন কাৰোবাক ঠাই দিয়া নাইতো